হাই গাইজ, গুড মৰ্ণিং। আপোনালোকে কেনে আছে? আশা কৰোঁ ভাল আছে। মই আপোনালোকৰ দোৱাখত ভালে আছোঁ। আৰু চাওক, মই যাই আছোঁ নলবাৰীত। এচনা ৰ'দত মানে পূৰা ইয়াত লাগি গৈছে হ'ব। আৰু মোৰ লগত যাব শহীদুল দা। আমি মানে কিবা এটা বেংকৰ কাম আছে, বেংকৰ কাম চাম কৰি মোৰ KTM চক আমি অলৰেডি নলবাৰী পাই গৈছোঁ। চাওক আপোনালোকে নলবাৰী পাই গৈছোঁ। আৰু মানে এটা প্ৰব্লেম হ'ল, মানে আমি মানে আহোঁতে মানে এটা বেয়া অভ্যাস হৈ গৈছে মানে মোৰ। মানে আহোঁতে বাইক লৈ আহিছোঁ, মানে হেলমেটটো আনিব পাহৰি গৈছোঁ। মানে দুটা হেলমেট লাগে, এটাও অনা নাই মানে পাহৰি গৈছোঁ। মানে আৰু শহীদুল দা আহি শহীদুল দাক লগ পালোঁ। কিবা এটা কৈ দিয়া। পাৰিলোঁ এতিয়া নলবাৰী কি কামত আহিছে? বেংকত মানে কিবা প্ৰব্লেম হৈ আছে, মানে পাছবুক ল'ব লাগে বেংকত। মানে কেতিয়াবা আহিছে কিন্তু পাছবুকটো অনা, সেইকাৰণে আহিছোঁ। আৰু চাওক আমাৰ মোৰ KTMটোক থৈ যাব লাগিব মানে উপায় নাই। এতিয়া ৰাস্তাৰ কাষত থৈ যাই আছোঁ। মানে আমাৰ মানে হেলমেটটো আনিব পৰা নাই, মানে সেইকাৰণে থৈ যাই আছোঁ। একো প্ৰব্লেম নাই, আমি পিলপিলিত যাম। সেইখিনি পিলপিলিতে ভাল, পূৰা ঠাণ্ডাত যাই থাকোঁ আৰামত, কোনো টেনশ্যন নাই। আৰু ফাইনেলি আমি পাঞ্জাৱ বেংক পাই গ'লোঁ। এয়া এই যে চাওক, মই তবাজল হওক ভাই আমাৰ তাৰ লগত লগ পালোঁ। আৰু তাৰ দোকান হয় এইটো। আপোনালোকে আহিব নলবাৰী। মানে মই কণ্টেক্ট নাম্বাৰ দি দিম, লোকেশ্যন দি দিম। মই এটা চেল্ফি ষ্টেণ্ড ল'লোঁ দাদাৰ পৰা। দাদা কিবা কৈ দিয়ক। তো নলবাৰীৰ যিটো বাটাৰ চক আছে, বাটাৰ সন্মুখতে হয় দোকানখন মোৰ। তাতে মোবাইলৰ চব বস্তুৱে পোৱা যায়। তো আহিব আপোনালোকেও। আৰু মোৰ এটা চেনেল আছে, তেওঁ জানে, ডিছক্ৰিপশ্যনত দিয়া ৰাখিব। তো লগ পালে ভাল লাগিল, বহুত ভাল লাগিল দিয়কচোন দাদাৰ লগত লগ কৰি। আৰু আলোচনা কৰিছোঁ, মানে একেলগে ভিডিঅ' কৰিম। তো চাই থাকিব ভিডিঅ'টো, এওঁৰো চাব আমাৰো চাব। আপোনালোকে নাচালে আমাক কোনে চাব? চাওকচোন। আৰু দাদাৰ দোকান মানে আহিম আৰু মাজে মাজে আপোনালোকে চাই থাকিব দাদাৰ লগত। মানে আমি একেলগে ভিডিঅ' বনাম। আমাৰ কাম অলৰেডি হৈ গ'ল। আমি এতিয়া যাই আছোঁ, ৰিক্সাত যাই আছোঁ। বাইকত ৰাস্তাত থৈ আহিলোঁ। এতিয়া মানে ৰিক্সাত যাব লগা হ'ল। আমাৰ কাম মানে অলপমান বাকী হ'ল, আৰু এদিন আহিব লাগিব। অলৰেডি ক্লিয়াৰ হোৱা নাই, মানে আৰু এদিন আহিব লগা আছে। আমাৰ নলবাৰী কেইবাটাও হোটেল আহিলোঁ, মানে ৰামপুৰ পাই গ'লোঁ। নলবাৰীৰ পৰা আহিলোঁ, অলপ কাম বাকী হ'ল। মানে মই আহিলোঁ, থৈ দিলোঁ ঘৰত। আৰু মানে আৰু কি ক'ম, আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব অলপ। नेक्स्ट वीडियो मैंने लग पाऊँ। बाय। तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम। मुझे